Welcome back once again to my motivational channel, Shota Bandhu. আজি আপোনালোকৰ আগত মই যোনটো টপিক লৈ আহিছোঁ সেইটোৰ নাম হৈছে সময়। Yes, the time. সময় যোনটো আপুনিও বুজে ময়ো বুজি পাওঁ কিন্তু উপলব্ধি কেতিয়াও নকৰোঁ। সময় এনেকুৱা এটা বস্তু যে বৰ্তমান মই আপোনাৰ লগত এটা ভিডিঅ' কৰি আছোঁ। আপুনি মোৰ ভিডিঅ'টো চাই আছে হৈ আছে আপোনাৰ বৰ্তমান আৰু 5 মিনিটৰ পিছত মোৰ এই ভিডিঅ'টো যেতিয়া শেষ হৈ যাব তেতিয়া মোৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে হৈ পৰিব এটা অতীত আৰু তাৰ পিছতে আপুনি আপোনাৰ কৰিব লগা কামখিনি কৰিব যিটো বৰ্তমানৰ সময়ত আপোনাৰ কাৰণে হৈ আছে ভৱিষ্যত। প্ৰত্যেকজন মানুহৰ জীৱনত প্ৰত্যেক দিনাই একোটা ঘটনা ঘটে আৰু এই ঘটনাবিলাকৰ কিছুমান সুখৰ হয় আৰু কিছুমান দুখৰ হয়। কিন্তু ইণ্টাৰেষ্টিংলি এই দুখৰ ঘটনাবিলাক আমি বেছিকৈ ৰোমান্থন কৰি আমোদ পাওঁ, যিদৰে আমি সুখৰ গানবিলাকতকৈ দুখৰ গানবিলাক শুনি বেছি ভাল পাওঁ। আৰু এনেদৰেই আমি অতীতত ঘটি যোৱা কিছুমান দুখৰ ঘটনা বৰ্তমানত ৰোমান্থন কৰি ভাল পাওঁ আৰু বৰ্তমানটোক এনেদৰে আমি সেই দুখৰ কাহিনীৰে ভৰাই পেলাওঁ আৰু এটা সময়ত ইয়াক অতীত কৰি পেলাওঁ। সেয়ে মই কওঁ, ডোণ্ট ফৰগেট দ্য পাষ্ট বাট ডোণ্ট লিভ ইন দ্য পাষ্ট। অতীতক আপুনি পাহৰি নাযাব, যিহেতুকে অতীতৰ পৰা আপোনাৰ অভিজ্ঞতা হৈছে, কিন্তু সেই বুলি আপুনি অতীতত জীয়াই নাথাকিব, কাৰণ ইউ কেনট চেঞ্জ দ্য পাষ্ট। অলৱেজ ৰিমেম্বাৰ, ইফ ইউ এভাৰ মিক্স ইয়ৰ প্ৰেজেন্স উইথ দ্য পাষ্ট, দেন ইয়ৰ ফিউচাৰ উড বি ডেফিনেটলি কলেপছড। এজন ব্যক্তিয়ে ধৰি লওক 70 বছৰ কাল জীয়াই থাকে। এই 70 বছৰ কালত 35 বছৰ সময় তেওঁৰ বাবে ৰাতি হৈ থাকে, অৰ্থাৎ 35 বছৰৰ ভিতৰত 30 বছৰ তেওঁ শুই থাকে। তেন্তে হ'লে তেওঁ কাম কৰাৰ সময় পায় মাত্ৰ 40 বছৰ কাল। আৰু এই 40 বছৰ কালত প্ৰত্যেক দিনাই ৰাতিপুৱাই ভগৱানে তেওঁৰ হাতত তুলি দিয়ে 86,400 ছেকেণ্ডছে। অকল তেওঁকে নহয়, আপোনাক মোক সকলোকে এই 86,400 ছেকেণ্ড দিয়া হয়। কিন্তু সেই একে সময় প্ৰত্যেকজন ব্যক্তিয়ে পোৱাৰ পিছতো কোনো এজনে আমাৰ মাজত সফলতা পায় আৰু কোনো এজনে নাপায়। ইয়াৰ কাৰণ হৈছে your টাইম মেনেজমেণ্ট, দ্য পাৰফেক্ট টাইম মেনেজমেণ্ট। আপুনি আপোনাৰ সময়খিনি কিদৰে ব্যৱহাৰ কৰে। এতিয়া এই টাইম মেনেজমেণ্টটো কি হয়? I'll just give you one example. ধৰি লওক আপোনাক এটা পাত্ৰৰ ভিতৰত অলপমান ডাঙৰ শিলগুটি, ৰক আৰু কিছুমান গ্ৰেভেল মানে সৰু সৰু শিলগুটি আৰু অলপমান বালি ভৰাব দিছে। এতিয়া আপুনি কি কৰিলে যে পাত্ৰটো ল'লে আৰু তাৰ ভিতৰত আপুনি প্ৰথমেই বালিখিনি ভৰালে, তাৰপিছতে যিখিনি ঠাই আছে তাত সৰু সৰু শিলগুটিবোৰ ভৰালে আৰু সদশেষত আপুনি ডাঙৰ ডাঙৰ পাথৰবোৰ যেতিয়া ভৰাবলৈ আৰম্ভ কৰিলে, কিন্তু আপুনি দেখা পালে যে পাত্ৰটো ইতিমধ্যে ভৰ্তি হৈ গৈছে, যাৰ বাবে আপোনাৰ ডাঙৰ পাথৰৰ বহুকেইটা পাথৰ আপুনি ভৰাবলৈ থাকিব। এই ক্ষেত্ৰত আপোনাৰ ডাঙৰ পাথৰখিনি ভৰাবলৈ আপুনি অসমৰ্থ হ'ল। Means you are an example of your poor time management. কিন্তু সেই একেটা কামকে যদি আপুনি এনেদৰে কৰিলেহেঁতেন যে প্ৰথমে আপুনি ডাঙৰ ডাঙৰ পাথৰবোৰ ভৰাওক আৰু তাৰপিছত সৰু সৰু শিলগুটিবিলাক যেতিয়া ভৰাব আৰু যদি জোকাৰি দিয়ে ফাকে ফাকে সেই শিলগুটিবোৰ সোমাই পৰিলেহেঁতেন আৰু তাৰপিছত আপুনি তাত আপোনাৰ বালিখিনি ভৰাই দিয়ক, তেন্তে হ'লে দেখিব আপোনাক দিয়া সকলোবোৰ বালি, পাথৰ আৰু শিল সম্পূৰ্ণৰূপে সেই পাত্ৰটোৰ ভিতৰত সুন্দৰভাৱে ভৰ্তি হ'ল। এই যে ডাঙৰ ডাঙৰ টুকুৰাবিলাক শিলগুটিবিলাক পোৱা হ'ল, আপুনি আপোনাৰ কামবিলাক প্ৰায়ৰিটি ৱাইজ যিবিলাক কাম অতিপাত ইম্পৰ্টেণ্ট ঠিক সেই ডাঙৰ শিলগুটিবিলাকৰ লগত তুলনা কৰিব পাৰে। ঠিক সেইদৰে তাতকৈ অকণমান কম ইম্পৰ্টেঞ্চ থকা কামবিলাক আপুনি সৰু সৰু শিলগুটিখিনিৰ লগত তুলনা কৰিব পাৰে। যেনেদৰে একেবাৰে কম ইণ্টাৰেষ্ট থকা ইম্পৰ্টেঞ্চ থকা কামবিলাক আপুনি সেই বালিখিনিৰ লগত কম্পেয়াৰ কৰিব পাৰে। ঠিক তেনেদৰে যদি কৰা নহয়, তেন্তে হ'লে আমি সেই প্ৰথম উদাহৰণটোৰ নিচিনাকৈ আমাৰ কম দৰকাৰী কামবিলাকত বেছি সময় প্ৰয়োগ কৰাৰ ফলত আমি আমাৰ আচল কামবিলাকৰ পৰা দূৰত থাকি যাওঁ। দুজন খৰিকটীয়াই এদিন খৰি কাটিবলৈ গ'ল। দুজনৰ এজনে লেঠাৰিকৈ কাম কৰি গ'ল আৰু আনজনে মাজে মাজে অলপমান বিশ্ৰাম লৈ কাম কৰিলে। দিনটোৰ শেষত দেখা গ'ল দুয়োজনৰ খৰিৰ পৰিমাণ প্ৰায় সমান। ইয়াতেই আচৰিত হৈ দ্বিতীয়জনে প্ৰথমজনক সুধিলে, বন্ধু, তুমিতো বিশ্ৰামো লৈছিলা, কিন্তু খৰিৰ পৰিমাণ আমাৰ সমান হ'ল যে? তেতিয়া দ্বিতীয় বন্ধুৱে হাঁহি মাৰি কৈছিল, বন্ধু, তুমি মই বিশ্ৰাম লোৱাটো দেখিছিলা হয়, কিন্তু মই বিশ্ৰাম লোৱাৰ সময়ত মই যে মোৰ কুঠাৰখন ধাৰ কৰি আছিলোঁ তাক তুমি দেখা পোৱা নাছিলা। প্ৰত্যেকজন মানুহৰ কাৰণে প্ৰত্যেকটো মুহূৰ্ত, প্ৰত্যেকটো মাইক্ৰ' ছেকেণ্ডৰ ভেলু আছে। এজন পলিটিচিয়ান, তেখেতৰ কাৰণে 5 বছৰটো বৰ মূল্যৱান।
ঠিক যেনেদৰে এজন ষ্টুডেণ্টৰ কাৰণে এটা বছৰ খুবেই প্ৰয়োজন, খুবেই মূল্যৱান। য়েছ, এগৰাকী গৰ্ভৱতী মহিলাৰ কাৰণে প্ৰত্যেকটো মাহৰ মূল্য আছে। ঠিক তেনেদৰে প্ৰত্যেকটো দিন গণনা কৰে এখন দৈনিক বাতৰি কাকতে, এটা নিউজ পেপাৰে। ঘণ্টাৰ মূল্যটো দিয়ে আপোনাৰ পৰীক্ষাৰ্থীসকলে। তেওঁ পৰীক্ষাত বহাৰ সময়ত প্ৰত্যেকটো ঘণ্টাৰ মূল্য থাকে। আপোনাৰ ফ্লাইটৰ এৰাইভেল, ফ্লাইটৰ ডিপ্ৰেচাৰ আপোনাৰ প্ৰত্যেকটো মিনিটত কাউণ্ট হয়। আৰু ঠিক সেইদৰেই এজন এথলেটিক বা এজন ছুইমাৰৰ কাৰণে প্ৰত্যেকটো ছেকেণ্ডৰ একোটা মূল্য থাকে। Thanks for watching and see you once again. Thank you.